তো হেল্ল' গাইজ, এই ভিডিঅ'টো এটা ধামাকা ব্লগ হ'ব যাই আছে। চাই থাকক ক'ত যাই আছোঁ, কি কৰি আছোঁ। ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু উপভোগ কৰক এই মোৰ ব্লগটো। আহক গাইজ, গড়েশ্বৰত আহি চেলি দি বহি আছিলোঁ। ভাবিলোঁ চাওঁ একবাৰ আহিছেনে নাই ট্ৰেইনখন। নাই দেখো অহা দেখা দেখি নাই। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অনুৰাগ ব্লগছ। এয়া দেখিছে মই আছোঁ ৰঙিয়া ষ্টেচন। এতিয়া গৈ আছোঁ হৰিদ্বাৰ আৰু লগ পাম অতি সোনকালে আপোনালোকৰ মাজত। আৰু দেখাইছোঁ গোটেই জাৰ্ণিটো দেখাম আপোনালোকক। চাই থাকক অনুৰাগ ব্লগছ, নাপাহৰিব, ষ্টে টিউন হৈ থাকক মোৰ ব্লগৰ সৈতে। ঠিক আছে গাইজ, এয়া দেখিছে আমাৰ ট্ৰেইনখন অবোধ আছাম এক্সপ্ৰেছ এইখন। তো অলপ দেৰিকৈ আহি পাব আৰু আমি বহি আছোঁ, এয়া দেখাই আছোঁ এনেকৈ আৰু লাগেজ লৈ এনেকৈ আছোঁ আৰু গাইজ লগৰীয়া। আমি আলু চব্জি, ভাজি দালি ভাত পাপৰ খাই দিওঁ আৰু ৰাতি 1-2 বজাত ট্ৰেইন আছে। ভাত খাই দিওঁ, ভোক লাগছে। সেই গাইজ, মই একো ক'ব পৰা নাই। কাষৰ ডিগ্ৰীৰ মানুহ ঘুমাই আছে, যাৰ মানে সত্ৰে আছে। মই শুনি দিম বাৰু লাষ্টত। আৰু লগ পাই আছোঁ কালি। আৰু চাই থাকক, মই দিয়ক এতিয়া গুড নাইট। হে গাইজ, গুড মৰ্ণিং। ৰাতিটো কিবাকৈ ঘুমালোঁ সত্ৰেনীত। কি সত্ৰেছি গাইজ, তথাপিও দে আৰু উঠিলোঁ। উঠি আৰু ৰাতিপুৱা এয়া চাওক কি ধুনীয়া লাগছে গাইজ জেগাখিনি, চাই লওক। Hey guys, এতিয়া আহি আছোঁ বিহাৰ পাম আৰু Wait a minute. Who are you? আৰু কেইটামান মুহূৰ্তৰ পিছত চাই থাকক। লগতে ৰাতিটো গ'ল, টোপনি নামাৰিলোঁ গাইজ। মাৰিব নহ'লে চকু একদম ৰঙা পৰিছে চাওক। চ' এই আৰু নামি যাই আছোঁ। থাকাত বেছি গাইজ তামাম চিৰি ইলেক্ট্ৰিকেল। চ' গাইজ, মই আছোঁ এতিয়া মুৰাদাবাদ আৰু মুৰাদাবাদৰ বাছ ষ্টেণ্ডত আহিছোঁ। ইয়াৰ পৰা যাম আমি হাৰিদ্বাৰ। বাছ টিকট কাটি লওঁ আৰু দেখিলোঁ ইমান ৰাস্তাত কিবা এটা খাই ল'লোঁ। লৈ এতিয়া আৰম্ভ কৰিম যাত্ৰা। আমাৰ যাত্ৰা আৰম্ভ কৰিম আৰু এতিয়া বাছ ষ্টেণ্ড পালোঁ। ইয়াত দেখিছে পিছফালে চাওক মোৰ বাছ ষ্টেণ্ড আছে। লগতে এয়া মুৰাদাবাদ বাছ ষ্টেণ্ড। তো এই বাছ ষ্টেণ্ডৰ পৰা যাম আমি হাৰিদ্বাৰ। তো দেখাই আছোঁ মই পিছৰ আপোনাৰ চাই থাকিব পাৰিব। চাই থাকক, বাছ ষ্টেণ্ডত আহি পালোঁ। তো আমাৰ বাছ যাব, সুধি লওঁ এনকুৱাৰী ৰুম আছে, কিন্তু কোনো নাই। আনলাকি, বাট একো নাই। আমাৰ বাছ এই আগৰখন যাব বুলি কৈছে। তো আৰু আধা ঘণ্টামান পিছতে আমাৰ এইখন বাছ যাব। তো চাই থাকক, নেক্সট মই দেখাই আছোঁ। গৈ আছোঁ কণ্ডিশ্যনে খুজিছে ক'ত যাবি। সেইটো আমি পঢ়িবাম যাম। शाबाश बेटा, बहुत बढ़िया।
আমাৰ তাৰে এটা চক আৰু তো হৰিদ্বাৰৰ পাছত পঢ়িবম যাম আৰু তো একদম একদম গাইজ এই চিপছটো কিনিলোঁ হালদিৰামৰ তো এইটো চিপছৰ দাম হ'ল আমাৰ তাতে 20 টকা এইটোত লেখছি 40 টকা ডেটটো নাই কিন্তু ৰেটটো নাই আৰু বাকী এই আৰু লুটি আছে তো সেই গাইজ এই চাওক মই ভাবিছিলোঁ এই জেকেনি কিন্তু নহয় এইবিলাক কুঁহিয়াৰ ট্ৰাক ভৰি ভৰি আমাৰ ফালে চব চেনি মিঠি হৈ আহিব চবেই খাই জানে ইয়াতে দে আৰু গাইজ বুজা নাই যাওঁ দে আৰু নেক্সট ভাগক লৈ লগ পাম সকলোকে বাই বাই